নমস্কাৰ বন্ধু বান্ধৱীসকল মোৰ চাৰিওকাষৰ দৃশ্যখিনি চাওকচোন কি ধুনীয়া লাগিছে মোৰ চেনেলটোত নতুনকৈ আহিছে নেকি বাৰু যদি আপোনালোকে নতুনকৈ আহিছে চেনেলটো সাবস্ক্ৰাইব কৰি দিয়ক আৰু কাষতে থকা বেল আইকনটো টিপি দিয়ক হাই ফ্ৰেণ্ড আজি আমাৰ ঘৰত আহিছে মুনু আৰু মুনুৱে ৰান্ধি আছে গাহৰি মাংস তেওঁ নিজেই লৈ আহিছে আৰু ৰান্ধি আছে প্ৰথমতে মই তেখেতৰ লগত এবাৰ চিনাকি কৰাই দিওঁ তেন্তে বলক এতিয়া মই গাহৰি মাংসৰ ৰেচিপিখিনি অলপ দেখুৱাম আৰু যিসকলে গাহৰি মাংস নাখায় তেওঁসকলে 10 ছেকেণ্ডৰ ভিডিঅ' স্কিপ কৰি দিব পাৰে নতুন ষ্টাইলত বনাই আছা ন সেইকাৰণে ভিডিঅ'টো বনাই দিছোঁ কি দিলা কৈ দিয়া গাহৰি মাংস বইল কৰি দিছা আৰু আলু দিছা কেঁচা পিঁয়াজ দিছা কেঁচা আদা নহৰু দিছা জিৰা জালুক নিদিলা তাৰপিছত নিমখ আৰু তেল জালুক আছে জালুক দিলা জিৰা নিদিয়া নেকি ধনিয়া গুটি এতিয়া প্ৰেছাৰটো ঢাকনি লগাই দিছা মই খুৰী এজনীৰ লগত কথা পাতি আছিলোঁ ওচৰৰ খুৰী এজনী আহিছিলে কথা পাতি আছিলোঁ তেতিয়ালৈকে কথা পাতি থকালৈকে তেওঁ আহি মেক্সিমাম গাহৰি মাংস বনোৱাৰ প্ৰচেছ মানে ধোৱা কাটা গোটেইখিনি কৰিয়েই দি পেলালে আৰু মই ভিডিঅ' বনাব নাপালোঁ তো মই মুখেৰে কৈ দিছোঁ তেওঁ কেনেদৰে গাহৰি মাংসখিনি বনাইছিলে প্ৰথমতে গাহৰিখিনি বইল কৰিছিলে বইল কৰি উঠি তাৰ পানীটো পেলাই দিছে আৰু পেলাই দিয়াৰ পিছত আকৌ এবাৰ বইল কৰিব দিছে আৰু তাত আলু দিছে আৰু মছলাখিনি মই দেখাইছিলোঁ যে সেইখিনি গোটেই দিছে আকৌ এবাৰ প্ৰেছাৰত দি চিটি মৰাই দিছে তো এইখিনিয়ে চিম্পল ৰেচিপি বেলেগ বিশেষ একো নাই কিন্তু মুনুৱে ৰান্ধিছেতো সেইকাৰণে দেখালোঁ আৰু এয়া আমাৰ মুনুৱে বনোৱা গাহৰিৰ চুপ বইল গাহৰি এতে দিছে জালুক আদা নহৰু পিঁয়াজ জলকীয়া ভোট জলকীয়া দিছে গোটেইখিনি বটি লৈ কিনে তাৰপিছত কুকাৰত চিটি মৰাই দিছে তো বন্ধুসকল কেনেকুৱা পালে মোৰ আজিৰ ভিডিঅ'টো যদি মোৰ ভিডিঅ'টো ভাল পালে তেনেহ'লে ভিডিঅ'টো লাইক কৰক শ্বেয়াৰ কৰক কমেণ্ট কৰক আৰু যদি মোৰ চেনেলটোত নতুন হয় তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক এনেকুৱা ধৰণৰ মই আৰু ভিডিঅ' লৈ আহিম তো বাই ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে আপোনালোকলৈ ধন্যবাদ